Hello everyone, this is Pallab Kumar Das. প্ৰথমতে সবকে সৰি যে মই কনসিস্টেন্ট নাছিলোঁ বাট মই ট্ৰাই কৰিম যে সেই কৰিবৰ কাৰণে তো মেইনলি কি হয় যে ষ্টুডেণ্টবিলাকে একাউণ্টেঞ্চি বা যিবিলাক বাকী ছাবজেক্ট আছে সেইবিলাকতো সোনকালে কৰে বাট বিজনেছ ষ্টাডিজটো পাছলৈ ৰাখি থৈ দিয়ে আৰু যেতিয়া লাষ্ট এইটো টাইমত পঢ়িবলৈ ওলায় সেইটো বহুত অসুবিধা হয় তো সেইকাৰণে মই ভাবিছোঁ যে ডেইলি এটা চেপ্টাৰৰ মই জাষ্ট এটা মাৰাথন ছিৰিজ টাইপ বা যিটো কয় আৰু ইউটিউবত তো বস্তু যিখিনি আছে সেইখিনিত এটা ভিডিঅ'ত ট্ৰাই কৰিম সোমাবলৈ পাৰ চেপ্টাৰ 11টা চেপ্টাৰ নে 12টা চেপ্টাৰ আছে তো প্ৰত্যেক চেপ্টাৰে এটা ভিডিঅ' আহিব অ'কে তো বাকী বকবাছ নকৰোঁ জলদি ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে আমাৰ হোৱাট ইজ মেনেজমেণ্ট তো এক্সামত হোৱাট ইজ মেনেজমেণ্ট বুলি অভিয়াছলি কুৱেশ্যন নোসোধে বাট যেতিয়া কুৱেশ্যন আহিব যে হোৱাট আৰ ডিফাৰেণ্ট অবজেক্টিভ তাতে তোমালোকে ষ্টাৰ্টিঙতে হোৱাট ইজ মেনেজমেণ্ট তোমাৰ লিখিব লাগিব তো সেইটো বস্তু তো ফাৰ্ষ্ট আমি টপিক চাই ল'লোঁ হোৱাট ইজ মেনেজমেণ্ট তো এগেইন এইটো অলৰেডি পৰীক্ষাত কৈছোঁ আহি গৈছে মেনেজমেণ্ট ইজ দ্য আৰ্ট অফ গেটিং থিংছ ডান থ্ৰু আদাৰ্ছ বা ডান বাই আদাৰ্ছ কাৰ দ্বাৰা কোৱা হৈছিল তো অভিয়াছলি এনচাৰটো হ'ব মেৰী পাৰ্কাৰ ফুলেট অলৰেডি আহিছে এইটো বস্তু ভালকৈ মনত ৰাখিছিবা তো সদায় এটা কাম কৰিবা যে যিকোনো এটা ডেফিনেশ্যন লিখাৰ আগতে এক্সামত ফাৰ্ষ্ট কোনোবা এটা স্কলাৰ দিবা যে একৰ্ডিং টু এক্স ৱাই জেড দেন তোমালোকৰ এটা নিজৰ এটা অভাৰভিউ দিব পাৰা সেইটো বেছি ভাল এনচাৰ হয় এটা এক্সামৰ কাৰণে তো নেক্সট কি আছে আমাৰ এতিয়া মেনেজমেণ্ট মানে কি চাব লাগে তো আমি 5টা বস্তু আমি জানিব লাগে POSDC প্লেনিং অৰ্গেনাইজিং ষ্টাফিং ডিৰেক্টিং কণ্ট্ৰলিং তো কি কৈছে মেনেজমেণ্ট ইজ দ্য কোঅৰ্ডিনেশ্যন অফ অল দ্য ৰিচৰ্চেছ বুলি কোৱাৰ লগে লগে এটা বহুত ৰিচৰ্চ থাকে যেনে ফিজিকেল ৰিচৰ্চেছ লাইক প্লাণ্ট মেচিনাৰী এটচেট্ৰা দে আৰ ফাইনেন্সিয়েল ৰিচৰ্চেছ ডেট ইজ মানি অভিয়াছলি তো এই ৰিচৰ্চবিলাক কি কৰা যাব কোঅৰ্ডিনেশ্যন মিনিং কি আছে আমাৰ একলগ কৰা অ'কে আমি কি কৰিম কোঅৰ্ডিনেট কৰিম ডিফাৰেণ্ট ৰিচৰ্চেছ আৰু হিউমেন ৰিচৰ্চ অভিয়াছলি কোন এমপ্লয়িজবিলাক কিদৰে কৰিম থ্ৰু দ্য প্ৰচেছ তো আমি কি পালোঁ মেনেজমেণ্ট অভিয়াছলি ইজ এ কি প্ৰচেছ ইট ইজ এ প্ৰচেছ কিহৰ প্ৰচেছ 5টা বস্তু প্লেনিং অৰ্গেনাইজিং এটা মিচিং হৈ আছে ষ্টাফিং ডিৰেক্টিং এণ্ড কণ্ট্ৰলিং এই 5টা হ'ল ফাংচনছ অফ মেনেজমেণ্ট বুলি কোৱা যায় এগে আমি পঢ়োঁ যে মেনেজমেণ্ট ইজ হোৱাট মেনেজমেণ্ট ইজ এ প্ৰচেছ অফ কি প্লেনিং অৰ্গেনাইজিং ষ্টাফিং ডিৰেক্টিং এণ্ড কণ্ট্ৰলিং আৰু গোটেইকেইটা লগ কৰিব কি কৰা যায় ইন অৰ্ডাৰ টু এটেইন ষ্টেটেড অবজেক্টিভ যেতিয়া এটা অৰ্গেনাইজেশ্যন এটা আমি যেতিয়া কাম ষ্টাৰ্ট কৰোঁ আমি সদায় ফাৰ্ষ্ট কি এটা লওঁ গ'ল এটা লওঁ অবজেক্টিভ এটা লওঁ যদি তোমালোকৰ তেনেকুৱা অবজেক্টিভ কি যে এক্সাম আহি আছে তো অবজেক্টিভ কি যে ৰিজাল্ট ভাল কৰিব লাগে 85% তাৰে ওপৰত যাৰ যি সকলোৰে বেলেগ হ'ব পাৰে তো এটা অবজেক্টিভ তোমালোকৰ হাতত এটা আছে আৰু সেই অবজেক্টিভটো এচিভ কৰিবৰ কাৰণে কি কৰা যায় 5টা কাম কৰা যায় প্লেনিং অৰ্গেনাইজিং ষ্টাফিং ডিৰেক্টিং কণ্ট্ৰলিং তাৰ দ্বাৰা কি কৰা যায় কোঅৰ্ডিনেশ্যন অফ ৰিচৰ্চেছ আৰু এই গোটেইখিনি একেলগে কি বুলি কোৱা যায় মেনেজমেণ্ট অ'কে নেক্সট আমি টপিকত যাইছোঁ তো নেক্সট আহে পৰীক্ষাত ডিছকাছ দ্য কেৰেক্টাৰিষ্টিক্স অফ ফিচাৰ্ছ অফ মেনেজমেণ্ট আৰু পৰীক্ষাত এইটো কুৱেশ্যন ডাইৰেক্টলি নাহে কেতিয়াও এইটো কুৱেশ্যন আহিব তোমালোকক দিব যে বেলেগকৈ দিব যে কুৱেশ্যন দিব হোৱাই মেনেজমেণ্ট ইজ কল্ড গ'ল অৰিয়েণ্টেড প্ৰচেছ যিটো আমাৰ ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে ফাৰ্ষ্ট যিটো আমাৰ সেই আছে এইটো কৰিব হোৱাই মেনেজমেণ্ট ইজ কল্ড গ'ল অৰিয়েণ্টেড প্ৰচেছ যে পইচা অনা কি কাৰণে উদ্দেশ্যমুখী বুলি কোৱা যায় তো অভিয়াছলি মই অলৰেডি ক'লোৱে যে বস্তু যে যেতিয়া আমি মেনেজমেণ্ট কৰিম তাৰে আগতে আমি সদায় এটা কি ৰাখোঁ এটা অবজেক্টিভ ৰাখোঁ আৰু যিমানখিনি অৰ্গেনাইজেশ্যন এটা কাম আছে ফাংচনছ আছে বা এক্টিভিটিজ আছে সেই এক্টিভিটিজবিলাক আমি কি কাৰণে কাম কৰোঁ যে অবজেক্টিভটো এচিভ কৰিবৰ কাৰণে আমি ট্ৰাই কৰোঁ তো কি কৈছে মেনেজমেণ্ট always aims at achieving organizational objective the function and activities of manager lead to achievement of organizational objective ঠিক আছে যিমানখিনি কাম কৰিব গোটেইখিনি মেনেজমেণ্ট যে অবজেক্টিভ আছে এইটো এচিভ কৰিব কাৰণে ট্ৰাই কৰে এক্সাম্পল দিয়া আছে ইফ দ্য অবজেক্টিভ অফ দ্য কোম্পানী ইজ টু মেক্সিমাইজ প্ৰফিট বাই 20% যে ধৰি ললোঁ যোৱাবাৰ আমাৰ প্ৰফিট হৈছিল 1 লাখ তো এবাৰ আমাৰ প্ৰফিট আমি চাইছোঁ যে 1,20,000 কৰিম তো যিমানখিনি আমাৰ এক্টিভিটি আছে গোটেইখিনি কামখিনি আমি কি কৰিম সেই 20% achieve কৰিবৰ কাৰণে আমি ট্ৰাই কৰিম অ'কে বঢ়িয়া ছেকেণ্ড পইণ্ট কি আছে মেনেজমেণ্ট ইজ পাৰভেচিভ মানে কি সকলোতে বিয়পি থকা অসমীয়াত কয় ব্যাপ্তশীল তো যেনেকৈ আমাৰ বায়ু আছে বায়ুতে আমি এইটো ৰুমতো আছে তোমালোকৰ য'ত পঢ়ি আছা সেইটো ৰুমতো আছে সকলো জেগাতে বায়ু আছে ছেম ৱে মেনেজমেণ্ট কেন বি ফাউণ্ড এভৰিৱেৰ তো এটা কি কৈছে দ্য ইউজ অফ মেনেজমেণ্ট ইজ নট ৰেষ্ট্ৰিক্টেড টু বিজনেছ ফাৰ্মলি তো এটা বিজনেছতে কেৱল মেনেজমেণ্টৰ প্ৰয়োজন হয় এনেকুৱা নহয় ইট ইজ এপ্লিকেবল ফৰ ইন প্ৰফিট মেকিং business and non-profit making organization like hospitals, schools, college, etc. সবুতে মেনেজমেণ্টৰ কি আছে প্ৰয়োজন আছে the management is also applicable in every levels of management তো যেতিয়া আমি নেক্সট টপিক অলৰেডি পঢ়িছা মেনেজমেণ্ট 3টা কি থাকে লেভেলছ থাকে টপ মিডল লোৱাৰ আৰু সেই 3টা লেভেলছতে কি লাগে
মেনেজমেণ্টৰ ৰিকুৱাৰমেণ্ট আছে আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হয় পাৰভেচিভ একদম ইজি টপিক হয় কোনো এটা প্ৰব্লেম নাই নেক্সট কি আছে মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ ধাৰাবাহিক প্ৰক্ৰিয়া কি কৈছে যে মেনেজমেণ্ট ইজ দ্য নেভাৰ এণ্ডিং প্ৰচেছ অৰ ফাংচন কি কাৰণে অল দ্য ফাংচনছ অফ মেনেজমেণ্ট কি কি আছিল ফাংচনকেইটা পাঁচটা আছিল মই কৈছিলোঁ প্লেনিং অৰ্গেনাইজিং ষ্টাফিং ডিৰেক্টিং এণ্ড কণ্ট্ৰলিং উইল বি ডান বাই মেনেজাৰ এভৰি টাইম প্ৰত্যেকটা সেই কাম পাঁচটা কামে প্ৰত্যেকজন পৰিচালকে প্ৰত্যেকটা সময়তে প্ৰতিটো সংগঠনতে কৰি থাকিব আৰু সেইকাৰণে কি বুলি কয় ইয়াক কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা আছে নেক্সট ছেকেণ্ড কি আছে মেনেজমেণ্ট ইজ এ গ্ৰুপ এক্টিভিটি অভিয়াছলি বুলি কৈছিলাম মেনেজমেণ্ট ইজ গেটিং থিংছ ডান থ্ৰু আদাৰ্ছ বা ডান বাই আদাৰ্ছ বেলেগৰ দ্বাৰা কৰা হয় আৰু যেতিয়া বেলেগ বেলেগ মানুহ লগ হ'ব তাক কি বুলি কোৱা হয় গ্ৰুপ বুলি কোৱা হয় এটা কি হৈছে মেনেজমেণ্ট ফাংচন কেন নট বি পাৰফৰ্ম ইন আইচলেশ্যন অকলশৰে কেতিয়াও পৰিচালনা কৰিব নোৱাৰি তুমি অকলে কেতিয়াও কৰিব নোৱাৰা তুমি বেলেগক ডাইৰেকশ্যন প্ৰভাইড কৰিবা বেলেগক তুমি কাম কৰাবা ইট অলৱেজ ৰেফাৰ্ছ টু এ গ্ৰুপ এক্টিভিটি ইচ ইণ্ডিভিজুৱেল পাৰফৰ্ম ইজ ৰোল ইন হিজ ডিপাৰ্টমেণ্ট চেলছ ডিপাৰ্টমেণ্ট আছে মাৰ্কেটিং ডিপাৰ্টমেণ্ট আছে প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট আছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টত প্ৰত্যেকজন ব্যক্তি কি কৰিব কাম কৰি থাকিব আৰু তাৰ দ্বাৰা কি হ'ব সংগঠনৰ অবজেক্টিভবিলাক এচিভ হ'ব নেক্সট কি আছে মেনেজমেণ্ট ইজ ডাইনামিক ইন ফাংচন ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ দ্য এক্সাম অ'কে কি আছে ডাইনামিক মানে কি কৈছে গতিশীল বুলি কৈছে হা চ এটা কথা আহিছে লগে লগে বিজনেছ এনভাইৰনমেণ্ট থাৰ্ড চেপ্টাৰ যিটো আছে বিজনেছ এনভাইৰনমেণ্ট তো বিজনেছ এনভাইৰনমেণ্ট কি হয় দ্য ফ'ৰ্চেছ এণ্ড ফেক্টৰ্ছ ইফেক্টিং ডে টু ডে এক্টিভিটিজ অফ বিজনেছ এতিয়া এটা ব্যৱসায় কৰিম বিভিন্ন ধৰণৰ কাৰকে আমাক কি কৰিব অসুবিধাৰ সৃষ্টি কৰে যেনে কি আছিল পেষ্টেল PESTL পেষ্টেল মানে কি কালাৰৰ কথা কোৱা নাই ইয়াতে পলিটিকেল ইকনমিকেল ছ'চিয়লজিকেল টেকনলজিকেল লিগেল এনেকৈ মনত ৰাখিব পাৰা পেষ্টেল কালাৰ বুলি তো কি ক'লো এই যে পাঁচটা আছে পলিটিকেল ইকনমিকেল ছ'চিয়েল টেকনলজিকেল লিগেল তো এইকেইটা কি ফ'ৰ্চেছ এক্সটাৰ্নেল ফ'ৰ্চেছ যিটো কি হয় চেঞ্জ হৈ থাকে আৰু এই যে চেঞ্জ হ'ব ইট উইল ইফেক্ট ডে টু ডে বিজনেছ অফ দ্য এক্টিভিটি অফ বিজনেছ ব্যৱসায়ত তোমাৰ কি কৰিব প্ৰভাৱ পেলাব যেতিয়া এক্সটাৰ্নেল এনভাইৰনমেণ্টবিলাক এইবিলাক যে চেঞ্জ হ'ব ছাপ'জ ধৰি ললোঁ যে এটা কিবা ৰুলছ এটা আহিল যে যেনেকৈ আমাৰ ইয়াতে এডভাৰটাইজমেণ্ট অফ এলকহল বেভাৰেজ ইজ প্ৰহিবিটেড ইন ইণ্ডিয়া তো এটা কোম্পানী আছে যি এলকহল তেওঁলোকে বনায় তো তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এডভাৰটাইজ তেওঁলোকে কৰিব নোৱাৰে আৰু সেই হিচাপে কি কৰিব তেওঁলোকে নিজৰ প্লেন পলিচি কি কৰিব চেঞ্জ কৰিব তো কি কৈছে ৱেডাৰ ইট ইজ এক্সটাৰ্নেল চাৰ্চ এজ ছ'চিয়েল এণ্ড ইকনমিকেল এণ্ড ইণ্টাৰনেল এজ এ ৱৰ্কাৰ ছাপ্লায়াৰ মেনেজমেণ্ট হেভ টু মেক চেঞ্জ ইন প্লেন একৰ্ডিং টু চেঞ্জিং টেকিং প্লেচ ইন দ্য এনভাইৰনমেণ্ট পৰিচালনা পৰিৱেশ যিমান সলনি হ'ব সিমান তেওঁলোকে নিজৰ প্লেন পলিচি চেঞ্জ কৰিব তাক কি বুলি কোৱা হয় ডাইনামিক ফাংচন বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কি আছে ইনটেঞ্জিবল অ'কে ইনটেঞ্জিবল মানে কি এইটো পাইছোঁ আমি এছেটছৰ ক্ষেত্ৰত পাইছিলোঁ যে যাক চুই চাব নোৱাৰি তো অভিয়াছলি মেনেজমেণ্ট কেনট বি চিন অৰ টাচ ইট কেন অনলি বি ফেল্ড বাই চিং দ্য অৰ্ডাৰ লাইন আমি এটা অৰ্গেনাইজৰ পৰিৱেশ বা মেনেজমেণ্ট ভালনে বেয়া কেতিয়াও আমি ক'ব নোৱাৰোঁ আমি জাষ্ট ক'ব পাৰোঁ যে চাই কিনে চাব পাৰোঁ যে এটা অৰ্গেনাইজৰ ধৰা ভালকৈ চলি আছে তাৰে প্ৰফিটেবিলি বহুত হৈ আছে প্ৰডাক্ট ভালকৈ চেল হৈ আছে মেনেজমেণ্ট ভাল বুলি আমি তাতে ক'ব পাৰোঁ বাট কোম্পানী যদি একদম যদি প্ৰফিট যদি নাই চেলছ ভালকৈ হোৱা নাই শ্বেয়াৰ মাৰ্কেট ডাউন হৈ আছে সেই শ্বেয়াৰ প্ৰাইচ ডাউন হৈ আছে দেন অভিয়াছলি সেই কোম্পানীটোৰ মেনেজমেণ্ট আমি ভাল নহয় বুলি ক'ম তো যে এইটো এটা এক্সামৰ কাৰণে বহুত কি হয় ইম্পৰ্টেণ্ট হয় চাওঁ ভালকৈ ঠিক আছে এই পাঁচটা তো নেক্সট এগেইন এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেইটো হ'ল কি ডিছকাছ দ্য অবজেক্টিভ অফ মেনেজমেণ্ট এইটো পৰীক্ষাত বহুত আহে তো অবজেক্টিভ মানে কি ফাৰ্ষ্ট তুমি লিখিবা এইটো 5 নম্বৰ আহে পৰীক্ষাত ঠিক আছে মেইন 3টা পইণ্ট আছে তো 5 নম্বৰ দি দিয়ে তো সেইকাৰণে কি কৰিব লাগে ফাৰ্ষ্ট লিখিবা হোৱাট ইজ মেনেজমেণ্ট যিটো অলৰেডি পাইছা তো এক লাইনে হওক হোৱাট ইজ মেনেজমেণ্ট লিখি দিবা দেন লিখিবা হোৱাট ইজ দ্য মিনিং অফ অবজেক্টিভ তো অবজেক্টিভ মানে কি অবজেক্টিভ আৰ দ্য এণ্ডছ টুৱাৰ্ডছ হুইচ দ্য এক্টিভিটিজ অফ অৰ্গেনাইজেশ্যন আৰ ডিৰেক্টেড তো এটা শেষ বিন্দু যাৰ প্ৰতি সংগঠন সকলো কামবিলাক কি হয় নিৰ্দেশনা কৰা হয় তো তোমালোকে পঢ়ি আছা এটা ৰিজাল্টৰ কাৰণে ঠিক আছে মই কি কাৰণে ৰাতিখিনি কৰি আছোঁ তোমালোক পঢ়াবৰ কাৰণে তো মোৰ এটা অবজেক্টিভ আছে ঠিক আছে তো এতিয়া অৰ্গেনাইজেশ্যন এটা যে মেনেজমেণ্ট কৰা যায় কি কাৰণে কৰা যায় 3টা কাৰণে কৰা যায় এটা হ'ল অৰ্গেনাইজেশ্যন অবজেক্টিভ তো মেনেজাৰ এটা মানি ল'লোঁ যে এটা কোম্পানী এটা আছে কোম্পানীবিলাক কোনে চলা প্ৰফেচনেল মেনেজাৰ্ছবিলাক চলে তো মই যদি এটা কোম্পানীত যদি মেনেজাৰ এটাক হায়াৰ কৰোঁ তো কি কাৰণে কৰিম মেইনলি যাতে মোক প্ৰফিট কি কৰে তেওঁলোকে মোক বনাই দিব পাৰে তো যেতিয়া প্ৰফিট বনাই দিব কাৰ কাৰণে কাম কৰিব অৰ্গেনাইজেশ্যনৰ কাৰণে কাম কৰিব সেইটো কি অৰ্গেনাইজেশ্যন অবজেক্টিভ দিজ অবজেক্টিভ এইম এট প্ৰস্পাৰিটি এণ্ড গ্ৰোথ অফ দ্য অৰ্গেনাইজেশ্যন অৰ্গেনাইজেশ্যন ৰিলেটেড সেইকাৰণে কি বুলি কৈছে সেইটো
গ্ৰোথ আৰু প্ৰস্পেৰিটিৰ লগত জড়িত হয় তিনিটা আছে কি আছে এইটো বস্তু পৰীক্ষাৰ কাৰণে চাবা এটা হ'ল সাৰ্ভাইভেল যে হুৱেদাৰ ইউ আৰ ডুইং ইন দ্য মাৰ্কেট এজ এ মেনেজাৰ অৰ্গেনাইজেশ্যন ডোণ্ট কেয়াৰ তুমি কি কৰি আছা এইটো অৰ্গেনাইজেশ্যন কেয়াৰ নকৰে বাট তুমি ছাৰ্ভাইভ কৰিব লাগিব তুমি তোমাৰ যিটো এজ এ মেনেজাৰ কাম কৰিব তুমি ছাৰ্ভাইভ কৰিব লাগিব বিকজ দ্য বেচিক পাৰ্পজ অফ এভৰি অৰ্গেনাইজেশ্যন ইজ টু ছাৰ্ভাইভ ভাবি লোৱা ডিউৰিং ক'ভিড এৰিয়া কি হৈছিল ক'ভিড পিৰিয়ডটোত যে বহুত কোম্পানী বৰবাদ হৈ গৈছিল তো এতিয়া এজ এ মেনেজাৰ কি কাম আছিল যে ছাৰ্ভাইভ কৰিব লাগে আৰু ছাৰ্ভাইভ কেনেকৈ কৰোঁ কোম্পানীত বাই কভাৰিং দ্য কষ্ট এণ্ড টু আৰ্নিং প্ৰফিট তুমি যদি পইচা যেতিয়া আৰ্ণ বহুত কৰিবা তো অট'মেটিক অৰ্গেনাইজেশ্যন ছাৰ্ভাইভ কৰিব তো ছেকেণ্ড পইণ্ট তাৰ লগতে কি আছে প্ৰফিট অভিয়াছলি দ্য মষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ অফ এভৰি অৰ্গেনাইজেশ্যন ইজ টু আৰ্ণ প্ৰফিট ফৰ ছাৰ্ভাইভেল গ্ৰ'থ এণ্ড এক্সপেনশ্যন নেক্সট কি আছে গ্ৰ'থ অভিয়াছলি নাম্বাৰ অফ এমপ্লয়ী কিমান আছে চেলছ কিমান হৈছে ব্ৰাঞ্চ কিমান আছে প্ৰডাক্ট ৰেঞ্জ কিমান আছে এইবিলাক তোমাক কিহত আহে গ্ৰ'থ অ'কে দেন ছ'চিয়েল অবজেক্টিভ মানে কি চ' দ্য বিজনেছ ইজ দ্য পাৰ্ট অফ দ্য ছ'চাইটি মানে কি আমি এটা ধৰা মই এটা বিজনেছ খুলিলোঁ তো মই ক'ৰ পাৰ্ট বিজনেছ ছ'চাইটিৰে পাৰ্ট তো মই যাক বস্তু বিক্ৰী কৰিম তেওঁ ক'ৰ পাৰ্ট হ'ব তেওঁ পাৰ্ট হ'ব ক'ৰ ছ'চাইটিৰ ঠিকে আছে মই নিজে বিজনেছৰ পাৰ্ট মই বিক্ৰী কৰিম ছ'চাইটিৰ মানুহক মই ৰিচ'ৰ্চ ইউজ কৰিম ছ'চাইটিৰ পইচা ক'ৰ পৰা আৰ্ণ কৰিম ছ'চাইটি তো ইট ইজ এন অব্লিগেশ্যন ফৰ দ্য অৰ্গেনাইজেশ্যন টু গিভ ছামথিং বেক টু দ্য ছ'চাইটি আমি ছ'চাইটিৰ পৰা কি লৈ আছোঁ প্ৰফিট লৈ আছোঁ আমি ছ'চাইটিৰ পৰা ৰ মেটেৰিয়েল লৈ আছোঁ সেইকাৰণে আমি কি কৰিম কিবা আমি এজ এ ছ'চাইটিক আমি কিবা দিব লাগে তো হোৱাট এভাৰ উই ডু ফৰ দ্য ছ'চাইটি ইজ কল ছ'চাইটেল অবজেক্টিভ কি কৰিব পাৰি ছাপ্লাই অফ কোৱালিটি প্ৰডাক্ট এট ৰিজনেবল প্ৰাইচেছ আমি ভাল কোৱালিটিৰ প্ৰডাক্ট নৰ্মেল ৰিজনেবল প্ৰাইচত আমি প্ৰভাইড কৰিম জেনেৰেশ্যন অফ ইকনমিক ৱেল্থ গোটেই ভাৰতবৰ্ষৰ বা গোটেই ইকনমিটো আমি কি কৰিম ৱেল্থ ডেভেলপ কৰিম জেনেৰেশ্যন অফ এমপ্লয়মেণ্ট আমি এমপ্লয়মেণ্ট কৰিম ফাইনেন্সিয়েল ছাপৰ্ট এটা কমিউনিটিক আমি কি কৰিম ফাইনেন্সিয়েল ছাপৰ্ট প্ৰভাইড কৰিম অৰ্গেনাইজিং এডুকেশ্যন হেল্থ ভকেশ্যনেল ট্ৰেইনিং প্ৰগ্ৰেম এনেকুৱা কাম যেতিয়া কৰিম তাক কি বুলি ক'ব ছ'চিয়েল অবজেক্টিভ নেক্সট পইণ্ট কি আছে পাৰ্চনেল অবজেক্টিভ ৰিলেটেড কি এমপ্লয়ী অৰ্গেনাইজেশ্যন অবজেক্টিভ ৰিলেটেড কি অৰ্গেনাইজেশ্যন তাতে আমি পালোঁ তিনিটা বস্তু গ্ৰ'থ প্ৰফিট এণ্ড ছাৰ্ভাইভেল দেন পালোঁ আমি কি ছ'চাইটিৰ কাৰণে ছ'চিয়েল অবজেক্টিভ ছাপ্লাই গুড কোৱালিটি ৰিজনেবল প্ৰাইচেছ জেনেৰেশ্যন এমপ্লয়মেণ্ট এটচেট্ৰা এতিয়া আমি আমাৰ মেইনলি কোনে কাম কৰে এমপ্লয়িজে কাম কৰে যেতিয়া এমপ্লয়িজৰ কাৰণে আমি কাম কৰি তাক কি বুলি কোৱা হ'ব পাৰ্চনেল অবজেক্টিভ তো কি কৰিম কম্পেটিভ চেলাৰী ভালকৈ চেলাৰী দিম প্ৰমোশ্যন পিয়াৰ ৰিকগনিশ্যন ছ'চিয়েল ৰিকগনিশ্যন গুড এণ্ড হেল্থি ৱৰ্কিং কণ্ডিশ্যন পিয়াৰ ৰিকগনিশ্যন মানে পিয়াৰ মানে এটা গ্ৰুপ য'ত ডিফাৰেণ্ট কি কৰে এমপ্লয়িজে কি কৰে কাম কৰে তো আমি যে তাৰে মাজতো কোনোবা এটা যদি আমি বেষ্ট এমপ্লয়ী এৱাৰ্ড দিওঁ বাকীবিলাকো তোমাৰ কি হ'ব মটিভেট হ'ব ঠিক আছে এইটো কয় পাৰ্চনেল অবজেক্টিভ নেক্সট এক্সামৰ কাৰণে সিমান এটা ইম্পৰ্টেণ্ট নহয় মোৰ মতে ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট বৰ বেছি অহা নাই একবাৰ দুবাৰ আহিছে তো ষ্টিল এক্সামৰ কাৰণে চাইড হৈ যাবা অ'কে ফাৰ্ষ্ট কি কৈছে মেনেজমেণ্ট হেল্পছ ইন এচিভিং গ্ৰুপ গ'ল তো অলৰেডি পালোঁ যে অৰ্গেনাইজেশ্যন কি এটা গ্ৰুপ গ'ল থাকে সেই যিবিলাক গ'ল আছে সেই গ'লবিলাক এচিভ কৰাৰ কাৰণে কোনে হেল্প কৰে মেনেজমেণ্ট হেল্প কৰে কেনেকৈ মেনেজমেণ্ট ট্ৰাই টু ইণ্টিগ্ৰেট অবজেক্টিভ অফ ইণ্ডিভিজুৱেল এলং উইথ অৰ্গেনাইজেশ্যন গ'ল তো মই যদি তাৰ কাৰণে কাম কৰি আছোঁ কি কাৰণে কাম কৰি আছোঁ মই কাম কৰি আছোঁ মেইনলি চেলাৰী ঠিক আছে আৰু অৰ্গেনাইজেশ্যন গ'লটো তোমাৰ কি মেইনলি কি প্ৰফিট তো যদি গুড মেনেজমেণ্ট যদি হয় অৰ্গেনাইজেশ্যন প্ৰফিট উইল ইনক্ৰিজ এজ ৱেল এজ মাই চেলাৰী উইল অলছ' বি ইনক্ৰিজ মেনেজমেণ্ট ডাইৰেক্টছ দ্য এফৰ্ট অফ অল ইণ্ডিভিজুৱেল ইন এ কমন ডাইৰেকশ্যন এচিভিং অৰ্গেনাইজেশ্যন গ'ল অ'কে ছেকেণ্ড ইম্প্ৰুভ এফিচিয়েঞ্চি যেতিয়া আমি প্ৰপাৰলি কিবা বস্তু আমি ভালকৈ মেনেজ কৰোঁ তেতিয়া তোমাৰ কি হয় কষ্ট ৰিডিউচ হয় আৰু প্ৰফিটেবিলিটি তোমাৰ কি হ'ব ইনক্ৰিজ হ'ব কষ্ট ৰিডাকশ্যন প্ৰফিটেবিলিটি ইণ্ডেক্স যদি কি হয় ইটছ এণ্ড এভৰিথিং যদি কি হয় পাৰফেক্টলি মেনেজড হয় নেক্সট কি আছে নম্বৰ মেনেজমেণ্ট ক্ৰিয়েটছ ডাইনামিক অৰ্গেনাইজেশ্যন তো অলৰেডি পাইছোঁ যে অৰ্গেনাইজেশ্যন এনভাইৰনমেণ্ট তোমাৰ কি হৈ থাকে চেঞ্জ হৈ থাকে আৰু একৰ্ডিং টু চেঞ্জিং এনভাইৰনমেণ্ট মেনেজমেণ্ট উইল হেল্প আছ টু চেঞ্জিং আৱাৰ প্লেন এণ্ড পলিচি অ'কে নেক্সট মেনেজমেণ্ট হেল্প ইন এচিভিং পাৰ্চনেল গ'ল যেতিয়া অৰ্গেনাইজেশ্যনত প্ৰফিট যেতিয়া হ'ব অভিয়াছলি আমাৰ চেলাৰী আমাৰ যিবিলাক গ'ল আমাৰ যে এচিভমেণ্ট আছে এইবিলাক তোমাৰ অলৰেডি কি হ'ব ফুলফিল হ'ব লাষ্ট মেনেজমেণ্ট ব্ৰিংছ হাৰমনি ইন ৱৰ্ক কি কৈছে এটা অৰ্গেনাইজেশ্যন ধৰি লওঁ এতিয়া যিকোনো এটা অৰ্গেনাইজেশ্যন কি থাকিব ডিফাৰেণ্টৰ কি থাকে পিপল থাকে যেনে আমি ধৰি লওঁ গুগল ক'ৰ কোম্পানী আমেৰিকান কোম্পানী ৰাইট তাতে চাইনাৰ মানুহ আছে ইণ্ডিয়াৰ মানুহ আছে শ্ৰীলংকাৰ মানুহ আছে গোটেই মাহ যদি একেলগে লগাই কি হ'ব পাৰে কাজিয়া লাগিব পাৰে কাৰণ ষ্টাইল বেলেগ এটিটিউড বেলেগ মাইণ্ডছেট বেলেগ
তো মেনেজমেণ্টে কি কৰিব কাম কৰিব সিহঁতৰ মাজত হাৰমনি আনিবৰ কাৰণে ওকে নেক্সট পইণ্ট কি আছে চাওঁ নেক্সট আমি চাওঁ দেন এগেইন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নেচাৰ অফ মেনেজমেণ্ট নেচাৰ অফ মেনেজমেণ্ট বুলি ক'লে তিনিটা আহে এজ এ ছায়েন্স এজ এ আৰ্ট এজ এ প্ৰফেশ্যন কোনটো আহে একো ঠিক নাই কিন্তু পৰীক্ষাৰ কাৰণে বহুত ফেভৰেট কুৱেশ্যন হয় এইটো প্ৰায় আহে তো ফাৰ্ষ্ট চাওঁ আমি মেনেজমেণ্ট এজ এ ছায়েন্স কি কাৰণে মেনেজমেণ্টক ছায়েন্স বুলি কোৱা আছে তো ফাৰ্ষ্ট কি আছে চিষ্টেমেটিক বডি অফ নলেজ এই পইণ্টৰ বিউটি কি তিনিওটাতে মিলে চিষ্টেমেটিক বডি অফ নলেজ মানে ইয়াতে কৈছে কি ষ্টাডি মেটেৰিয়েলৰ কথা কৈছে আৰু মেইনলি ইয়াতে আমাক বুকছৰ কথা কৈছে মানে কি টু গেট চাইণ্টিফিক নলেজ দেয়াৰ আৰ ডিফাৰেণ্ট ষ্টাডি মেটেৰিয়েল অৰ বুকছ এভেইলেবল আমি যে ছায়েন্সৰ নলেজ ল'ব লাগে তাৰ কাৰণে কিছুমান কি আছে বুকছ আছে বায়'লজি ফিজিক্স কেমেষ্ট্ৰি তাৰ বুকছ আছে চেম ৱে মেনেজমেণ্টৰ পঢ়াৰ কাৰণে কি আছে ডিফাৰেণ্ট ষ্টাডি মেটেৰিয়েল এভেইলেবল আছে চ' উই কেন চে দ্য মেনেজমেণ্ট এজ এ ছায়েন্স ওকে সেকেন্ড কি আছে প্ৰিন্সিপল আৰ বেছড অন ৰিপিটেড এক্সপেৰিমেণ্ট তাৰমানে কি এতিয়া পানী মানে কি H2O আমি ক'ত গম পাইছোঁ ৰিপিটেড এক্সপেৰিমেণ্ট চ' এতিয়া পানী এই যিটো পানীটো আছে এইটোতো বা নাৰিকলতে হওক বা ডাব নাৰিকলতে হওক বা মংগল গ্ৰহতে হওক বা য'তেই নহওক যদি H2O যদি এলিমেণ্টটো আছে তাৰমানে কি পানী এতিয়া আমি এইটো ক'ৰ পৰা গম পালোঁ কাৰণ আমি এইটো বস্তু অলৰেডি ৰিচাৰ্চ কৰা গৈছে নেক্সট কি আছে আৰু চেম ৱে মেনেজমেণ্টৰ যিবিলাক প্ৰিন্সিপল আছে যেনে কি চাইণ্টিফিক টেকনিক যিবিলাক আছে বা হেনৰি ফেলো যিবিলাক আছে দে আৰ অলছ' বেছড অন ৰিপিটেড এক্সপেৰিমেণ্ট লাষ্ট কি আছে ইউনিভাৰ্চেল ভেলিডিটি চ' আজি যে আমি যে কৈ আছোঁ পাইৰ মান অ'কে পাইৰ মান কি 22/7 যদি এইটো এপ্লাই নকৰা পাইৰ মান সদায় কি থাকিব চেম থাকিব এইটো কয় ইউনিভাৰ্চেল ভেলিডিটি কিন্তু মেনেজমেণ্ট প্ৰিন্সিপল কেন বি মডিফাইড একৰ্ডিং টু দ্য গিভেন চিটুৱেশ্যন ৱাইজ কি হয় আমাৰ প্ৰিন্সিপলছবিলাক চেঞ্জ হয় ঠিক আছে এইটো ভালকৈ মনত ৰাখিবা নেক্সট কি আছে মেনেজমেণ্ট এজ এন আৰ্ট কি কাৰণে কয় ফাৰ্ষ্ট এগেইন মই ক'লোঁ এইটো চবতে আছে হ'ব চিষ্টেমেটিক বডি অফ নলেজ এটা আৰ্ট মানে কৈছে কি আমাৰ যে ড্ৰয়িং হওক ছিংগিং হওক তাৰ কথা কোৱা গৈছে তো যেতিয়া আমি ছিংগিং আমি শিকিব লাগে সাৰেগামাপা এই সপ্তাহ চুৰ যিটো আছে আমি বুকছ পঢ়ি ফালে পাওঁ চেম ৱে মেনেজমেণ্টৰ নলেজো আমি বুকছ পঢ়ি পাওঁ তো চিষ্টেমেটিক বডি অফ নলেজ চেম নেক্সট কি আছে পাৰ্চনেলাইজ এপ্লিকেশ্যন তো যিকোনো মানুহে গান শিকিব পাৰে বাট যেতিয়া তেওঁ গান গাব সেইটো সদায় কি নিজৰ এপ্লিকেবল থাকে নিজৰ স্কিল নিজৰ ক্ৰিয়েটিভিটি কি হয় এপ্লাই হয় ঠিক আছে বাট চেম ৱে মেনেজমেণ্টটো ময়ো আজি MBA কৰিব পাৰোঁ বেলেগ এটা মানুহে MBA কৰিব পাৰে কিন্তু এপ্লাই কি হ'ব সদায় সেইটো কি নিজৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে কয় পাৰ্চনেলাইজ এপ্লিকেশ্যন অ'কে থাৰ্ড কি কৈছে বেছড অন প্ৰেক্টিছ এণ্ড ক্ৰিয়েটিভিটি এতিয়া আমি বহুদিন আগতে ডান্স কৰিছিলোঁ যদি ডান্স নকৰা আমাৰ ক্ৰিয়েটিভিটি আমাৰ কি হ'ব নোহোৱা হৈ যাব আমি যদি বহুত ড্ৰয়িং কৰিছিলোঁ যদি নকৰা আমাৰ কি হ'ব নোহোৱা হৈ যাব চেম ৱে মই যদি আজি MBA কৰি ফালে যদি বহি থাকোঁ আফটাৰ 5 years মোৰ যিখিনি স্কিল আছিল সেইখিনি কি হ'ব নোহোৱা হৈ যাব সেইকাৰণে মেনেজমেণ্ট এণ্ড অলছ' দ্য আৰ্ট অলৱেজ বেছড অন প্ৰেক্টিছ এণ্ড ক্ৰিয়েটিভিটি ঠিকে আছে দেন এটা আৰু ইম্পৰ্টেণ্ট এক্সট্ৰাকৈ আহে মেনেজমেণ্ট এজ এ প্ৰফেশ্যন কি কাৰণে কয় ফাৰ্ষ্ট কি চিষ্টেমেটিক বডি অফ নলেজ এগেইন চেম বস্তু অ'কে ইয়াতে এটা কুৱেশ্যন এটা আহে হোৱাট ইজ প্ৰফেশ্যন প্ৰফেশ্যন মিনছ হুইচ আৰ স্পেচিয়েলাইজড নলেজ যেনে ডক্টৰ বুলি কোৱাৰ লগে লগে চব মানুহ ডক্টৰ হ'ব নোৱাৰে তাৰ কাৰণে MBBS বা MD পঢ়িব লাগে সেইকাৰণে কি স্পেচিয়েলাইজড নলেজ এণ্ড ট্ৰেইনিং এণ্ড বেকড বাই প্ৰফেশ্যনেল ইনষ্টিটিউট এটা যেনে ডক্টৰক কোনে হেৰি কৰে অল ইণ্ডিয়া মেডিকেল কাউন্সিল লয়াৰ্ছক কোনে কৰে লয়াৰ্ছক কয় বাৰ কাউন্সিল অফ ইণ্ডিয়া তো কি প্ৰফেশ্যনেল ইনষ্টিটিউটবিলাক কি ক'লোঁ বেক কৰিব লাগিব আৰু স্পেচিয়েলাইজ কি থাকিব লাগিব নলেজ থাকিব লাগিব ঠিকে আছে তো চেম ৱে এটা এজ এ প্ৰফেশ্যন তুমি যদি হ'ব খোজা কি কৰিব লাগিব চিষ্টেমেটিক বডি অফ নলেজ তোমাৰ কাৰণে আছে আৰু এজ এ মেনেজমেণ্টটো তোমাৰ আমাৰ কাৰণে আছে অ'কে ঠিক আছে ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি ৰেচিডেণ্টি মানে কি টু বিকাম এ প্ৰফেশ্যনেল হুৱেডাৰ ইট ইজ এ ডক্টৰ অৰ লয়াৰ ইউ নিড চাম এক্সামিনেশ্যন এণ্ড ডিগ্ৰী অ'কে বাট দেয়াৰ ইজ ন' লিগেল ৰেষ্ট্ৰিকশ্যন এপইণ্টমেণ্ট মেনেজাৰ এনি ওৱান কেন বি এ মেনেজাৰ ইৰেছপেক্টিভ দেয়াৰ এডুকেশ্যন আজি মোৰ দেউতাৰ যদি বিজনেছ আছে মই নিজে মেনেজাৰ হ'ম তো মোক কোনো ৰাখিব নোৱাৰে মোৰ MBA থাকক বা MA থাকক বা কোনো চাৰ্টিফিকেশ্যন মোৰ নাই বাট ডক্টৰ্ছ বা লয়াৰ্ছ এইবিলাক হ'বৰ কাৰণে কি লাগে এণ্ট্ৰি ৰেষ্ট্ৰিক্ট হৈ আছে কাৰণ তাতে ডিগ্ৰী বা এক্সামিনেশ্যন লাগে নেক্সট কি আছে ছাৰ্ভিচ মটিভ তো আজি ডক্টৰ বা লয়াৰ্ছে যিবিলাক কাম কৰি আছে সেইটো মেইন এইম কি টু প্ৰভাইড ছাৰ্ভিচ টু দ্য ক্লাইণ্ট যিবিলাক ক্লাইণ্টে সিহঁতক ছাৰ্ভিচ দিয়া বাট এজ এ মেনেজাৰ কামক যদি মই ৰাখোঁ তেওঁৰ কামটো কি হ'ব টু আৰ্ণ এডিকুৱেট প্ৰফিট মোক কি কৰিব লাগিব তেওঁলোকে প্ৰফিট জেনেৰেট কৰি দিব লাগিব ক্লিয়াৰ কিবা প্ৰব্লেম থাকিলে মোক মেছেজ কৰি দিবা কমেণ্টত
নেক্সট এগেইন লেভেলছ অফ মেনেজমেণ্ট পৰীক্ষাত 1 নম্বৰ কুৱেশ্যনো আহে আৰু 5 মাৰ্কছৰ কুৱেশ্যনো আহে লেভেলছ মেনেজমেণ্ট কেইটা আছে 3টা আছে টপ মিডল এণ্ড লোৱাৰ টপ লেভেলত কোন থাকে অবভিয়াছলি ডাঙৰ ডাঙৰ নাম যিবিলাক আছে চেয়াৰমেন বৰ্ড অফ ডাইৰেক্টৰ্ছ MD মেনেজিং ডাইৰেক্টৰ প্ৰেচিডেণ্ট চিফ এক্সিকিউটিভ অফিচাৰ চিফ ফাইনেন্সিয়েল অফিচাৰ চিফ অপাৰেটিং অফিচাৰ এইবিলাক কোন থাকে টপ লেভেল মেনেজমেণ্টৰ কাম কি ফাৰ্ষ্ট ডিটাৰমাইনিং অবজেক্টিভ অৰ্গেনাইজেশ্যনটো কি কাৰণে কাম কৰি আছে গোটেই ইয়াৰটো যে 20% প্ৰফিট ইনক্ৰিজ 20% চেলছ ইনক্ৰিজ এই অবজেক্টিভ কোনে ডিটাৰমাইন কৰিব টপ মেনেজমেণ্ট মনত ৰাখিবা ছেকেণ্ড যদি যেতিয়া এটা অবজেক্টিভ লোৱা যায় তাক ফুলফিল কৰিব কাৰণে কি লাগিব এটা পলিচি লাগিব প্লেন পলিচি লাগিব সেই প্লেন পলিচি কোনে ফ্ৰেম কৰিব টপ লেভেল মেনেজমেণ্ট ফাৰ্ষ্ট এই ক'লোঁ অবজেক্টিভ অ'কে যে উই হেভ টু ইনক্ৰিজ দ্য চেল বাই 20% বঢ়িয়া টপ মেনেজাৰ কৰিলা দেন উই হেভ টু ইমপ্লিমেণ্ট প্লেন এণ্ড পলিচি টু এচিভ দ্য অবজেক্টিভ কোনে কৰিব টপ মেনেজমেণ্ট নেক্সট অৰ্গেনাইজিং এক্টিভিটিজ অফ মিডল লেভেল তো আমিতো সেইটো কাম কৰিলোঁ তো মিডল লেভেলত যিবিলাক ব্যক্তি থাকিব তেওঁলোকে কি কৰিব কামবিলাক অৰ্গেনাইজ কৰি দিম নে তুমি এইটো কাম কৰা তুমি এইটো কাম কৰা ভাগাই দিম নেক্সট এছেম্বলিং দ্য ৰিকোৱাৰ্ড ৰিচোৰ্চেছ ৱেডাৰ ইট ইজ ফাইনেন্সিয়েল ৰিচোৰ্চেছ or other physical resources like land building all will organize or assemble by the top level management itu porikha already question ta hi goise 1 number next liaison with outside world mane ki alien kotha koa nai organizer baire kotha koise jene government hoba pare then or media hoba pare computer hoba pare to ebilakor ki news choli ase ki kotha choli ase top management ebilakor matha maribo beleg matha maribo na lage okay then আছে কি আমাৰ সেকেন্ড কি আছে মিডল লেভেল মেনেজমেন্ট মানে কি আছে মেইনলি কোন থাকে ডিপাৰ্টমেন্টাল হেড হদা মত ৰাখবা ডিপাৰ্টমেন্টাল হেড বিলাক যেনে কি ডিপাৰ্টমেন্টাল হেড পাৰ্চেস হেড সেলস হেড ফাইনেন্স মেনেজাৰ মাৰ্কেটিং মেনেজাৰ এক্সিকিউটিভ অফিচাৰ প্লান সুপাৰিনটেণ্ডেণ্ট এইবিলাক থাকক মিডল লেভেল মেনেজমেন্টত ওকে কাম কি ইন্টাৰপ্ৰিটেশন অফ পলিচি কত ফৰ্মুলেট হয় টপ লেভেল আৰু হেবলা ইন্টাৰপ্ৰিট কোনে কৰিব এমপ্লয় বিলাক সেইটো মিডল লেভেলে কৰিব Second, organizing activities, মই কি ক'লো এটা ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট থাকে চেলছ থাকে পাৰ্চেছ থাকে মাৰ্কেটিং থাকে তো ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ কাৰণে ডিফাৰেণ্ট এক্টিভিটিজ বিলাক আছে এইবিলাক কোনে অৰ্গেনাইজ কৰিব মিডল লেভেল মেনেজমেণ্ট ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে ৰিক্ৰুটমেণ্ট অফ এমপ্লয়িজ ক'ত হয় মিডল লেভেল মেনেজমেণ্ট পৰীক্ষাত বহুত বাৰ আহি গৈছে নেক্সট এমপ্লয়ক মোটিভেট কোনে কৰিব চেলছ মেনেজাৰ প্ৰডাকশ্যন মেনেজাৰ নিজৰ ডিপাৰ্টমেণ্টৰ মানুহক মোটিভেট কৰিব অ'কে নেক্সট লাষ্ট পাদনতালি সুপাৰভাইজাৰী লেভেল 1 নম্বৰ কুৱেশ্যন ইয়াৰ পৰা আহে সুপাৰভাইজাৰী লেভেলে কি কৰিব ডে টু ডে এক্টিভিটিজ বিলাক চাব টপ মেনেজমেণ্ট উইল অভাৰসি অল দ্য এক্টিভিটিজ টাস্ক সংগঠন কি হৈ আছে টপ মেনেজমেণ্টে চাব নিজৰ ডিপাৰ্টমেণ্টত কি হৈ আছে মিডল লেভেল মেনেজমেণ্টত চাব আৰু ডেইলি কি হৈ আছে যে আজি আমি 1000 বস্তু কি কৰিম প্ৰডিউচ কৰিম এইটো কোনে চাব সুপাৰভাইজাৰী লেভেলে চাব কোন থাকে ইয়াতে সুপাৰভাইজাৰ ফোৰমেন ক্লাৰ্ক সুপাৰিনটেণ্ডেণ্ট এটচেট্ৰা Okay, কি কৈছে ৰিপ্ৰেজেন্ট দ্য প্ৰবলেম ওয়াৰ্কাৰ্ছ তো অবভিয়াছলি ওপৰ থাকিল টপ লেভেল মেনেজমেণ্ট দেন থাকিল মিডল দেন থাকিল লোৱাৰ এতে মেনেজমেণ্ট শেষ এতে কোন থাকিব দেন থাকে এমপ্লয়ি তো কোন লিংকত আছে লোৱাৰ লেভেল তো এমপ্লয়ি বিলাক কাক ক'ব কথাবিলাক লোৱাৰ লেভেলক ক'ব লুকিং সেফটি অফ ওয়াৰ্কাৰ্ছ কোন আছে লিংকত ডাইৰেক্টলি লোৱাৰ লেভেল তো সেফটি কাৰণে কোন চাব এমপ্লয়িজৰ সুপাৰভাইজাৰী লেভেল নেক্সট কমিউনিকেশ্যন উইথ ওয়াৰ্কাৰ্ছ বিলাকৰ লগত কমিউনিকেট কৰিব কি কাম কৰিব লাগিব কি কাম কৰিব নালাগে সাফা এখানে ঠিক আছে দেন ওয়ান অফ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন ফৰ দা অৰ এক্সাম ইটস ফাংচনছ অফ মেনেজমেণ্ট তো মই অলৰেডি কৈছোঁ মনত ৰাখিবা এনেকৈ কি দিছি পোষ্ট দিছে অ'কে পি মিনছ কি প্লেনিং কি কৰা যায় deciding in advance what to do how to do when to do by whom to do আমি আগতে ডিসাইড কৰিম যে কোনে কি কৰিব কোনে কাৰ দ্বাৰা কামটো কৰা হ'ব কেতিয়া কামটো কৰা যাব এটো আমি ডিসাইড কৰিম তাক কয় প্লেনিং একদম সিম্পল আৰু কৈছে প্লেনিং ব্ৰিজেছ দা গ্যাপ বিটুইন হুৱেৰ উই আৰ ষ্টেণ্ডিং টুডে এণ্ড হুৱেৰ উই ৱান্ট টু ৰিচ এই যে গ্যাপ কোনে নকৰিব এইটো প্লেনিঙে সাপোজ ধৰিলে আমি আজি 5th পজিশ্যন আছো অল ইণ্ডিয়া ৰেংকত আৰু আমাৰ ড্ৰিম হল ফাৰ্ষ্ট পজিশ্যন যোৱা এই যেটো ড্ৰিম কেনেকৈ ফুলফিল হ'ব উইথ দ্য হেল্প অফ প্লেনিং ওকে দেয়াৰ ইজ অৰ্গেনাইজিং মিনিং কি যিবিলাক কাম আছে ডিফাৰেণ্ট এক্টিভিটিজ উইল বি অৰ্গেনাইজ আমি সব কামবিলাক কি কৰিম অৰ্গেনাইজ কৰিম কেনেকৈ কৈছা আফটাৰ সেটিং আপ দ্য প্লেন নেক্সট ফাংচন ইজ টু এভৰি মেনেজাৰ ইজ টু অৰ্গেনাইজ দ্য এক্টিভিটিজ এণ্ড এষ্টাব্লিছমেণ্ট অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ প্লেন কৰিলোঁ প্লেন কৰাৰ আমাৰ কাম কি হ'ব ডিফাৰেণ্ট এক্টিভিটি যিবিলাক আছে সেইবিলাক আমি কি কৰিব লাগিব অৰ্গেনাইজ কৰিব লাগিব কেনেকুৱা ষ্ট্ৰাকচাৰ কি হ'ব যে
if we are producing only one product then এটো কি বুলি আমি কিহত ভাগ কৰিম functional if we producing more than one product এটো তোমাৰ কি হ'ব divisional তো বলে স্ট্রাকচার আমাৰ অর্গানাইজেশন চ্যাপ্টারটোত আছে তো এটো কথা কৈছে দেন স্টাফিং তো নামতে আছে স্টাফিং কি কৰা যায় এমপ্লয়ি লোৱা যায় কেনেকৈ লোৱা যায় চাৰিটা প্ৰসেস মেইনলি ৰিক্ৰুটমেন্ট সিলেকশন এপয়েন্টমেন্ট assigning of them duties etc ওকে বেছি ভিতৰত নোহোৱা মই এটা ডাইৰেক্টিং মেইনলি কি কৰা যায় চাৰিটা কাম কৰা যায় কি চাৰিটা কাম আছে সুপাৰভাইজিং মোটিভেটিং কমিউনিকেটিং এন্ড লিডাৰশিপ এই চাৰিটা কাম কৰা যায় আৰু যেটা আফটাৰ এপয়েন্টমেন্ট অফ এমপ্লয়িজ কি কৰা যায় they will be needed to be instructed ওকে ইনস্ট্ৰাকশন আমি প্ৰভাইড কৰিম আৰু মেইনলি সুপাৰভাইজ কৰিম যেটা কামবিলাক মোটিভেট কৰিম কমিউনিকেটিং কৰিম আৰু লিডাৰশিপ কাম নেক্সট লাষ্ট টপিক আছে কন্ট্ৰোলিং মিন্স কি যে আমি প্ল্যানিংত কি কৰিছিলো এটা অবজেক্টিভ এটা লৈছিলো ঠিক আছে প্ল্যান অবজেক্টিভ দেন আফটাৰ কমপ্লিশন অফ হোল ইয়াৰ গোটেই হোৱাৰ পিছত আমাৰ কি থাকিব আমি এক্সুৱেল পাৰফৰমেন্স পাম যে আমি সাপোজ হলো আমি ভাবছিলো যে 1000 আমি বস্তু সেল কৰিম আৰু এইটো যাই ফল আমাৰ 700 গ্যাপ কিমান আহিল 300 এইটো কয় ডেভিয়েশন তো কন্ট্ৰোলৰ কাম হল এই যে ডেভিয়েশন আহিল 300 এইটো কি কৰা ৰিডিউস কৰা ওকে এগেইন কৈছো এটা কি থাকে প্ল্যান পারফরম্যান্স প্ল্যান্ড পারফরম্যান্স যেটো আমি উপর থেকে কৈছো যে আমি সাপোজ ধৰিলো কিমান 1000 আমি কি কৰিম সেল কৰিম দেন লাস্ট গোটেই বছৰটো কাম কৰিছ আমি কি পাম এটা এক্সুৱেল পারফরম্যান্স সাপোজ ধৰিলো আমি কি 700 গ্যাপ কিমান আহিল 300 ইটো কি বুলি কোৱা হয় ডেভিয়েশন তো the main কাম কন্ট্ৰোলৰ কি হ'ব to reduce this the deviation okay clear then একদম ইম্পৰ্টেন্ট টপিক পৰীক্ষাত প্ৰায় আহে what is coordination বুলি কোৱাৰ লগে এটা শব্দ মনত ৰাখিবা এটো কয় synchronization মানে কি সব বস্তু কি কৰা একলগ কৰা যেনে প্ৰডাকশন ডিপাৰ্টমেন্ট আছে সেলস ডিপাৰ্টমেন্ট আছে পাৰ্চেল ডিপাৰ্টমেন্ট আছে মাৰ্কেটিং ডিপাৰ্টমেন্ট সব ডিপাৰ্টমেন্ট আছে সবে নিজে নিজে কাম কৰি আছে বাট সব কাম কি হোৱা নাই একলগ হোৱা নাই এটা কাম নহয় তো এই একলগ কৰা কামখিনি কাৰ ম্যানেজাৰছৰ তো এটো কি বুলি কোৱা হয় coordination তো coordination is the essence of management and coordination can be defined as synchronization of efforts from the standpoint of time and a sequence of execution timely যে আমি কামবিলাক sequentially আমি execute কৰিম আৰু তাবিলাক synchronize কৰা যাব তাক কি বুলি কয় coordination simply কৈছে bringing together activities and resources of organization bringing harmony in India আমি যিমানখিনি কাম হ'ব তাক আমি একলগ কৰাৰ লগে তাক কোৱা হ'ব coordination ঠিক আছে এইবাৰৰ কাৰণে মই স্পেশালি কৈছো যে ইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট why coordination is called essence of management ঠিক আছে এইবাৰৰ কাৰণে বহুত যোৱাবাৰ আহা নাই তো এইবাৰ আহা বহুত চান্স আছে তিনটা মেইনলি পইণ্ট আছে তাৰে এটা আমাৰ পালামাৰা পইণ্ট ঠিক আছে আৰু বাকি দুটা বহুত ইম্পৰ্টেন্ট ফাৰ্স্ট কি কৈছে coordination is needed to perform all the functions of management functions কেইটা আছিল আমাৰ পাঁচটা আছিল প্ল্যানিং অৰ্গানাইজিং স্টাফিং ডাইৰেক্টিং কন্ট্ৰোলিং আৰু এই পাঁচটাতে তোমাৰ কি লাগে কোঅৰ্ডিনেশন লাগে কেনেকে লাগে হিগিটা জাস্ট লিখব লাগে পৰীক্ষাত এটা প্ল্যানিংত কি কৰা যায় মই কৈছো যে প্ল্যানিংত কি কৰা যায় যে আমি এটা ডিসাইড কৰিম আমি কি কৰিম সাপোজ হইলো আমি 12000 সেল আমি ইনক্রিজ কৰিম এটো মেইন প্ল্যান বাট এটা এই প্ল্যানটো অ্যাচিভ কৰিবৰ কাৰণে কিছুমান কি থাকিব ইয়াতে সাপোৰ্টিভ প্ল্যান থাকিব ওকে সাপোর্টিভ প্ল্যান যে আগতে আমাৰ ক্যাপাসিটি আছিল বস্তু বনোৱাৰ কাৰণে 9000 এটা আমাৰ টাৰ্গেট কিমান 12000 তো এচিভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ যেটো মেচিন ক্যাপাসিটি আছে 3000 বাঢ়াব লাগিব ঠিক আছে মেইন প্ল্যান কিমান 12000 কিন্তু আমাৰ লাগে কিমান এটো কিমান 3000 আৰু এক্সট্ৰা ক্যাপাসিটি লাগে তো আমি সাপোর্টিভ প্ল্যান এটা কি বনাম যে আমি নতুনকে ৰিইনষ্টল কৰিম এটা মেচিন এটা যদি এই মেচিনটো কিনা আৰু যদি আমাৰ যে মেইন প্ল্যানৰ যে কোঅৰ্ডিনেশন নাথাকিবা কাম হ'ব নেকি একো নহয় সেই কাৰণে ইন প্ল্যানিং ইট ইজ ৰিকোয়াৰ্ড বিটুইন মেইন প্ল্যান এন্ড সাপোর্টিভ প্ল্যান ঠিক আছে বঢ়িয়া কোনো প্ৰবলেম নাই বি কি বসলো আমি সেকেন্ড কি আছিল অর্গানাইজিং প্ল্যানিং অর অর্গানাইজিং অনেক কি লাগে ইট ইজ রিকোয়ার্ড বিটুইন ডিফারেন্ট রিসোর্সেস physical human finance and also between authority responsibility accountability authority মানে কি এটা power to take decision responsibility মানে কি obligation to complete the job on time সময়মতে কামটো সম্পূৰ্ণ কৰা আৰু accountability মানে কি he will be answerable for non completion of task as a manager তোমাক কি দিয়া যাব authority দিয়া যাব যে তুমি বেলেগৰ দ্বাৰা কামটো কৰা পাৰা as a manager তুমি বেলেগক কামটো কৰবা দিবা
আৰু সেই মানুহটো কি থাকিব ৰেছপন্সিবল হ'ব কামটো কমপ্লিট কৰা আৰু যে কামটো যে টাইমত কমপ্লিট নহয় হি উইল বি একাউণ্টেবল টু দ্য মেনেজাৰ আৰু ইয়াৰে মাজতো কি থাকিব লাগে কোঅৰ্ডিনেশ্যন থাকিব লাগে নেক্সট কি আছে ষ্টাফিং কি লাগে স্কিল অফ এ পাৰ্চন এণ্ড জব এছাইন টু হিম সাপোজ এটা মানুহ আছে যি CA কমপ্লিট কৰিছে ঠিক আছে আৰু আমাক লাগে প্ৰডাকশ্যন মেনেজাৰ লাগে জব দিলেও আমি CA এটা কাম হ'ব নেকি একদম নহয় কাৰণ ৰিকোৱাৰ্ড স্কিল ৰিকোৱাৰ্ড জব কি নাই কোনো মেটচিং নাই তো ৰিকোৱাৰ্ড স্কিল যিটো আছে আৰু জব এছাইনমেণ্ট টু হিম ইট শুড বি কোঅৰ্ডিনেটেড নেক্সট কি আছে ডাইৰেক্টিং ৰিকোৱাৰ্ড বিটুইন ছুপাৰ ডাইৰেক্টিং কোনে ডাইৰেকশ্যন কোনে দিব ছুপাৰভাইজাৰে কাক দিব ছাবঅৰ্ডিনেট দুটামান কি লাগিব অফিচলৈ কোঅৰ্ডিনেশ্যন লাগিব এগেইন একদম ইজি একদম বস্তু বহুত ইজি ইন কণ্ট্ৰলিং কি মই কি কৈছিলোঁ কণ্ট্ৰলিঙত দুটা বস্তু থাকে এটা একচুৱেল প্লেন এটা প্লেন পাৰফৰ্মেঞ্চ এটা দুটা যে কম্বিনেশ্যন থাকে এতিয়া ছাপ'জ ধৰি লোৱা হ'ল যে যোৱাবাৰ কোম্পানী প্ৰফিট কৰিছিল 1000 এইবাৰ যদি কোম্পানী ভাবে যে আমি 2000 কৰিম পাৰিব নেকি এনেও নোৱাৰা নহয় বাট ইম্পচিবল আছে কাৰণ 1000ৰ পৰা যদি 2000 জাম্প কৰিব লাগে মেচিন ৰিকুৱাৰমেণ্ট এমপ্লয়ী ৰিকুৱাৰমেণ্ট ৰ মেটেৰিয়েল ৰিকুৱাৰমেণ্ট উইথ বি ডাবল হ'ব লাগিব চব আৰু এটা অৰ্গেনাইজ পটককৈ ডাবল চব কৰি দিব নোৱাৰে তো সেইকাৰণে যিটো প্লেন পাৰফৰ্মেঞ্চ হ'ব আজি একচুৱেল পাৰফৰ্মেঞ্চ তোমাৰ কি থাকিব লাগে কোঅৰ্ডিনেশ্যন হ'ল ঠিকে আছে বঢ়িয়া ফাৰ্ষ্ট পইণ্ট ক্লিয়াৰ হ'ল ছেকেণ্ড পইণ্ট কি আছে কোঅৰ্ডিনেশ্যন ইজ ৰিকুৱাৰ্ড এট অল লেভেলছ কেইটা আছে তিনিটা টপ মিডল লৱাৰ এতিয়া মোক কওক টপ লেভেল কি কাম কৰে ইট কোঅৰ্ডিনেট অল দ্য এক্টিভিটিজ অফ মেনেজমেণ্ট গোটেই অৰ্গেনাইজেশ্যনৰ কামখিনি কৰে চব কি কৈছে বেলেগ অকলে অহা নাই এট টপ লেভেল ৰিকুৱাৰ্ড টু ইণ্টিগ্ৰেট অল এক্টিভিটিজ অফ অৰ্গেনাইজেশ্যন সংগঠন গোটেইখিনি কাম কি কৰিব কোনে চাব টপ মিডল লেভেলছে চাব CEO MD BOD এইবিলাকে মিডল লেভেল কি বুলি কৈছিলোঁ মিডল কোন থাকে ডিফাৰেণ্ট ডিপাৰ্টমেণ্টেল হেড চেলছ মেনেজাৰ মাৰ্কেটিং মেনেজাৰ প্ৰডাকশ্যন মেনেজাৰ সিহঁতে কি কৰিব নিজৰ ডিপাৰ্টমেণ্ট চাব কি হৈছে ইট ৰিকুৱাৰ্ছ টু বেলেঞ্চ দ্য এক্টিভিটিজ অফ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ কামবিলাক চাব লাষ্ট লোৱাৰ লেভেল কোন আছিল ইট ইজ ৰিকুৱাৰ্ড টু ইণ্টিগ্ৰেট এক্টিভিটিজ অফ ৱৰ্কাৰ ডিফাৰেণ্ট এক্টিভিটিজ ৱৰ্কাৰ কোনে চাব লোৱাৰ লেভেল চাব থাৰ্ডটো মই কৈছোঁ এইটো এটা পালা মাৰা পইণ্ট কোঅৰ্ডিনেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফাংচন অফ অৰ্গেনাইজেশ্যন উইদাউট দ্য কোঅৰ্ডিনেশ্যন এনি কোম্পানী কেনট বি ছাৰ্ভাইভ সেইকাৰণে এটা এক্সাম্পল দি পইণ্টটো আমাৰ ষ্ট্ৰং কৰিব লাগিব ৰিয়েল লাইফ এক্সাম্পল এল'ইন নামৰ কোম্পানী এটা আছিল উইদাউট কোঅৰ্ডিনেশ্যন এইটো বৰবাদ হৈ গৈছিল বাকী আৰু ফৰ দ্য চেক অফ এক্সামিনেশ্যন নেচাৰ হওক বা ইম্পৰ্টেঞ্চ ইমান ইম্পৰ্টেণ্ট নহয় বাট ষ্টিল মই নেচাৰটো বাৰু এৰিলোঁ আজিৰ কাৰণে লাষ্ট টপিক এইটো ইম্পৰ্টেঞ্চটো আমি কৰিলোঁ তিনিটা ইম্পৰ্টেঞ্চ আছে আমাৰ এটা হ'ল চাইজ অফ দ্য অৰ্গেনাইজেশ্যন অভিয়াছলি কি যিমানে এটা অৰ্গেনাইজেশ্যন ডাঙৰ হ'ব তাতে এমপ্লয়ী বাঢ়ি যাব ডিপাৰ্টমেণ্ট বাঢ়ি যাব তো বাঢ়াৰ কাৰণে তোমাৰ কি হ'ব তাতে যে ৰিকুৱাৰমেণ্ট অফ কোঅৰ্ডিনেশ্যন আছে অভিয়াছলি তোমাৰ কি হ'ব বেছি হ'ব ছাপ'জ ঘৰত আমি 4টা মানুহ আছোঁ 1 2 3 4 এতিয়া যিটো কোঅৰ্ডিনেশ্যন ৰিকুৱাৰমেণ্ট হ'ব যেতিয়া এটা মানুহ যেতিয়া 3টা বাঢ়ি যাব কোঅৰ্ডিনেশ্যন ৰিকুৱাৰমেণ্ট তোমাৰ কি হ'ব বাঢ়ি যাব চাইজ অফ দ্য অৰ্গেনাইজেশ্যন অ'কে ফাংচনেল ডিফাৰেঞ্চিয়েশ্যন মানে কি এজ পাৰ যেতিয়া ফাংচন ডিফাৰেণ্ট ফাংচন কি আছে চেলছ মাৰ্কেটিং প্ৰডাকশ্যন যিমানে ফাংচনেল ডিপাৰ্টমেণ্ট বাঢ়ি যাব সিমানে ৰিকুৱাৰমেণ্ট অফ কোঅৰ্ডিনেশ্যন উইল বি মোৰ বাঢ়ি যাব লাষ্ট স্পেচিয়েলাইজেশ্যন আজিকালি কোম্পানীবিলাক কি মডাৰ্ণ কোম্পানী ৰাইট তো সেইকাৰণে এটা স্পেচিয়েলাইজড যেনে CEO টেকনিকেল অফিচাৰ এইবিলাকৰ ৰিকুৱাৰমেণ্ট তোমাৰ কি বেছি আৰু চবৰে তোমাৰ কি নলেজ বেছি থাকে চ' ইগোও বেছি থাকে তো এইবিলাকৰ মাজত কি কৰিব লাগিব কমিউনিকেট কৰিব লাগিব তো এগেইন মই ৰিভাইজ কৰি দিছোঁ কোনকেইটা বেছি ইম্পৰ্টেণ্ট মেনেজমেণ্টৰ মিনিং ফিচাৰ্ছকেইটা চাবা পইণ্ট ৱাইজকৈ পৰীক্ষাত পইণ্ট ৱাইজকৈ হ'লে দেন অবজেক্টিভকেইটা ইম্পৰ্টেঞ্চকেইটা অলপ দিব পাৰি দেন মেনেজমেণ্ট হোৱাই ইট ইজ কল এজ এ ছায়েন্স এজ এ আৰ্ট চাবা ডিফাৰেণ্ট লেভেলছকেইটাক চাবা 1 নম্বৰ কুৱেশ্যন তাৰ পৰা প্ৰায় আহে আৰু তাৰ পৰা 5 নম্বৰ কুৱেশ্যনো আহে দেন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিল এইটো হোৱাই কোঅৰ্ডিনেশ্যন কল দ্য এচেঞ্চ অফ মেনেজমেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট এইবাৰ এক্সামৰ কাৰণে কাৰণ এইটো পইণ্ট এইটো কুৱেশ্যন যোৱাবাৰ অহা নাই অ'কে থেংক ইউ এভৰিৱান আৰু মই সোনকালে ছেকেণ্ড যিটো চেপ্টাৰ আছে তাৰ কাৰণে তোমালোকক মই ভিডিঅ' বনাম ভালকৈ পঢ়ি থাকিবা কিবা প্ৰব্লেম থাকিলে মোক ইয়াতে জনাবা থেংক ইউ